সেই আজানটোৰ কাৰণে বহুত অসুবিধা হয় মানে 3:30 বজাত সাৰ পাই যাওঁ আজানটো দিয়ে তাৰপিছত টোপনি নধৰে আৰু এতিয়াৰ পৰা যদি তই আজানৰ বিষয়ে হওক বা মুছলমানৰ বিৰুদ্ধে কিবা কথা কৈ থাক নহয় তেতিয়াহ'লে কাণতলীয়াচৰ চিনি পাওঁ কাণৰ তলত যে মাৰে দম যদি আছে আজান বন্ধ কৰি দেখুৱাচোন চব সপোনে কিন্তু জীয়াই থকা নিশিকায় কিছু সপোন এনেকুৱাও আছে ৰাতিপুৱা সোনকালে উঠি গা ধোৱাও শিকায় समझ रहे हो समझ रहे हो ना আজি তেনেকুৱা এটা সপোন লৈ আপোনালোকৰ সন্মুখত আহিছোঁ তো পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এইজনীলৈ মন কৰক এজনীৰ সপোন হৈছে ভাইৰেল হোৱা বহুত দিনৰ পৰা ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ কাৰণে চেষ্টা কৰি আহিছিল যদিও ইমান দিন টপিকেই পোৱা নাছিল ভাইৰেল হোৱাৰ এতিয়া মানে মেইন টপিক পাই গ'ল চান্সটো নেৰিলে মুছলিমৰ বিৰুদ্ধে কিবা ক'লেই যে ভাইৰেল অৱশেষত ভাইৰেল হ'ল পোনপ্ৰথমে আপোনালোকক ভাইৰেল হোৱা কথাখিনি দেখুৱাই তাৰপিছত মোৰ ভিডিঅ'টো আৰম্ভ কৰিম আজানটো দিয়ে মানুহৰ ডিষ্টাৰ্ব হয় বুলি কেতিয়াবা ভাবে নাই বাৰু 3:30 বজাত গৰু চুৰকেইটাও নুঠে ইমান জলদি উঠিলৈ কিনে আপোনালোকে মাইকত চিঞৰে সকলো ওচৰে পাজৰেতো মানুহ থাকে বুলি আপোনালোকে ভাবে নাই বাৰু হা যে সেই আজানটোৰ কাৰণে বহুত অসুবিধা হয় মানে 3:30 বজাত সাৰ পাই যাওঁ আজানটো দিয়ে তাৰপিছত টোপনি নধৰে আৰু জীৱনত যদি অলপ ডাঙৰ মানুহ হ'ব বিচৰা তেতিয়াহ'লে অলপ ৰাতিপুৱা সোনকালে উঠিব অভ্যাস কৰ গোটেই ৰাতি চাগে বেলেগৰ সৈতে চেনি খাই থাক ৰাতিপুৱা শুব চেষ্টা কৰিলেতো এনেকুৱা হ'বই এতিয়া আকৌ আজানৰ শব্দতহে তোৰ ডিষ্টাৰ্ব হয় পাগল হলি বুলিয়ে যে ছ'চিয়েল মিডিয়াত আবুল তাবুল বকি থাকিবি তেনেকুৱা নহয় কিন্তু পাগল হৈছ তেজপুৰ মেণ্টেল হস্পিটেলত গৈ ভাল ডক্তৰ দেখুওৱা যে সেই আজানটোৰ কাৰণে বহুত অসুবিধা হয় মানে 3:30 বজাত সাৰ পাই যাওঁ আজানটো দিয়ে তাৰপিছত টোপনি নধৰে আৰু হা 6:00-5:00 বজাত উঠিবই লাগে আমাৰ ল'ৰা ছোৱালী স্কুল থাকে 7:00 বজাত সেইটো এতিয়া মেইন কথাটো হ'ল তই যে ক'লি 5 মিনিট সময়ৰ কাৰণে 5 মিনিট আজান দিয়ে 5 মিনিটৰ কাৰণে তোৰ প্ৰব্লেম হৈ যায় তোৰ টোপনি ক্ষতি হয় যেতিয়া তহঁতৰ ৰাস পাতে মন্দিৰত গোটেই ৰাতি মাইক বজাই থাকে তেতিয়া আমি মুছলমানবোৰে গৈ কওঁ নেকি যে আমাৰ প্ৰব্লেম হৈছে তোমালোকে অলপ মাইক বন্ধ কৰি দিয়া বেলেগ ধৰ্মক অলপ সন্মান কৰিব শিক ধৰ্ম সকলোৰে সমান কিন্তু তোৰ ধৰ্মটো তোৰ কাৰণে বহুত ডাঙৰ আৰু মোৰ ধৰ্মটো মোৰ কাৰণে বহুত ডাঙৰ তই ক'ৰ পৰা আহিছ বালৰ মাইকী এজনী বালৰ ছোৱালীটো ক'ৰ পৰা আহিছ তই আজান বন্ধ কৰিবৰ কাৰণে দম যদি আছে আজান বন্ধ কৰি দেখুৱাচোন দম যদি আছে আমি মাইকতে আজান দিম এই 5 মিনিটৰ কাৰণে চাউণ্ডৰ পলিউশ্যন নহয় তোৰ যদি অসুবিধা হৈছে মংগল গ্ৰহলৈ গুচি যা আমিও হিন্দু সমাজৰ ওচৰতেই থাকোঁ তহঁতৰ যে 7 দিন আৰু 7 ৰাতি মানে গোটেই ৰাতি মাইক বজাই থাকে তেতিয়া কি আমাৰ অসুবিধা নহয় নেকি আমিতো এতিয়ালৈকে গৈ পিনে কমপ্লেইন কৰা নাই তই যেনেকৈ আজানক লৈ কমপ্লেইন কৰিলি তেনেকুৱাতো আমি কমপ্লেইন কৰা নাই নহয় তোৰ ইমান 5 মিনিটৰ কাৰণে ইমান প্ৰব্লেম নে যদি ইমানেই প্ৰব্লেম কাজিৰঙালৈ গুচি যা আৰু তোক কৈছোঁ তোৰ ঘৰ ক'ত মই নাজানো ক'ত থাক সেইটোও নাজানো নামটো কি এইটোও মই ক'ব নোৱাৰোঁ মেইন কথাটো হ'ল এতিয়াৰ পৰা যদি তই আজানৰ বিষয়ে হওক বা মুছলমানৰ বিৰুদ্ধে কিবা কথা কৈ থাক নহয় তেতিয়াহ'লে কাণতলীয়াচৰ চিনি পাওঁ কাণৰ তলত যে মাৰে একদম দিম আৰু সেইটোৱে চা 5 মিনিট আজান দিলে তোৰ কাৰণে প্ৰব্লেম হৈ যায় আমাৰ কিন্তু ৰাহত যি কৰি থাকে সেইটো গোটেই ৰাতি শুনি থাকিলেও কিন্তু আমাৰ প্ৰব্লেম নহয় কিয় জান আমি বেলেগৰ ধৰ্মক সন্মান কৰিব জানো যে তোৰ নিচিনা ছাগলী নহয় দৰ্শকক মই এইটোৱে ক'ব বিচাৰোঁ যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ ইয়াত বেলেগৰ ধৰ্ম লৈ পিনে আবুল তাবুল ক'লে নহ'ব নহয় ইয়াত থাকিব লাগিব মিলিজুলি থাকিব লাগিব একেলগে থাকিব লাগিব এইটো চাওক যেতিয়া হিন্দু সমাজত ৰাস পাতে তেতিয়া কিমান গোটেই 7 দিন 7 ৰাতি সিহঁতে মাইক বজাই থাকে সেইটো আমি মুছলিমে সহ্য কৰিব লাগিব যিহেতু সিহঁতৰ এইটো ভগৱানক আৰাধনা কৰাৰ সময় ভগৱানক সিহঁতে তেনেকৈ আৰাধনা কৰে এইটো মুছলমানে অলপ সহ্য কৰিব লাগিব যেতিয়া মুছলমানৰ আজান দিয়ে তেতিয়া 5 মিনিট সময় হিন্দু ভাইসকলৰ সহ্য কৰিব লাগিব তেতিয়াহে মিলা প্ৰীতিত থাকিব পাৰিম আমি